নমস্কাৰ প্ৰতিবল হোম কিচেনৰ অন্য এটা এপিসোডলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ভাপত দিয়া সন্দেশৰ ৰেচিপি। তেতিয়াহলে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমতে গাখীৰ লৈছো। গাখীৰৰ পৰিমাণ 3 লিটাৰ লোৱা হৈছে আৰু এই গাখীৰ হৈছে সুধা গোল্ড ফুল ক্ৰীম গাখীৰ। এতিয়া গাখীৰখিনি এটা চচপেনৰ সৈতে বানাৰত উঠাই দিছো। আনফালে আমি নেমুটেঙা লৈছো। নেমুটেঙাৰ পৰিমাণ 3টা লোৱা হৈছে। যেহেতু আমাৰ নেমুটেঙা কেইটাৰ সাইজ কেইটা সৰু, গতিকে আমি 3টা লৈছো। যদি আপোনালোকৰ আকাৰ কেইটা ডাঙৰ হয় তেতিয়াহলে 2টা হলেও হৈ যাব। এতিয়া এই টেঙা কেইটাৰ পৰা এনেধৰণে ৰসখিনি উলিয়াই লৈছো আৰু তাৰ পিছতে ইয়াতে ব্যৱহাৰ কৰিছো পানী। পানীৰ পৰিমাণ এখন ডাঙৰ চামুচৰে 3 চামুচ লোৱা হৈছে। অৰ্থাৎ নেমুটেঙাৰ ৰসৰ পৰিমাণৰ অনুপাতে ইয়াতে পানী ব্যৱহাৰ কৰা হৈছে। ইতিমধ্যে আমাৰ চচপেনৰ গাখীৰখিনি উতলি আহিছে আৰু তেতিয়া আমি নেমুটেঙা আৰু পানীৰ মিশ্ৰণটো ইয়াতে অলপ অলপকৈ দিছো। এতিয়া দেখাই পাইছে গাখীৰখিনি খুব ধুনীয়াকৈ ফাটি গৈছে। দেখিছেনে? খুব ধুনীয়া হৈছে। এতিয়া এটা চচপেনত এখন কটন কাপোৰ লৈছো আৰু সেই কটন কাপোৰখনত এইখিনি আমি দি দিছো। অৰ্থাৎ ইয়াৰ পৰা আমি পনীৰ তৈয়াৰ কৰি ল'ম। পনীৰ আমি ঘৰতে ইয়াতে তৈয়াৰ কৰি লৈছো। আপোনালোকে বজাৰত গৈও পনীৰ কিনি আনিব পাৰে। এতিয়া এই পনীৰখিনি ভালদৰে পানীৰে ধুই লৈছো। পানীৰ ইয়াতে এইকাৰণে ধুই লৈছো যিহেতু আমি ইয়াতে নেমুটেঙা ব্যৱহাৰ কৰিছিলো বা নেমুটেঙাৰ সলনি আপোনালোকে যদি ভিনেগাৰো ব্যৱহাৰ কৰে তেতিয়াহলে কি হয়, কেতিয়াবা তাৰ গোন্ধটো থাকি যাব পাৰে। গতিকে গোন্ধটো যাতে নাথাকে তাৰ বাবে আমি পানীৰে ভালদৰে ধুই লৈছো আৰু তাৰ পিছত অতিৰিক্ত পানীৰখিনি এনেধৰণেৰে উলিয়াই লৈছো। আমি ইয়াতে গাখীৰ ব্যৱহাৰ কৰিছিলো 3 লিটাৰ। গতিকে 3 লিটাৰ গাখীৰৰ পৰা খুব সৰহভাগে আমাৰ পনীৰ তৈয়াৰ হৈছে। ইয়াৰ পিছত আমি দুভাগ কৰি লৈছো, অৰ্থাৎ এভাগ এভাগকৈ আমি এতিয়া গ্ৰাইণ্ডাৰৰ জাৰত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া প্ৰথম ভাগ আমি গ্ৰাইণ্ডাৰৰ জাৰত দিছো আৰু তাৰ লগতে ইয়াতে দিছো এখন ডাঙৰ চামুচৰে 1 চামুচ কৰ্ণফ্ল'ৰ পাউডাৰ। ইয়াৰ পিছত দিছো একেখন চামুচৰে চেনিৰ গুড়ি 2 চামুচ আৰু লগতে দিয়া হৈছে 2 চামুচ অমুলৰ পাউডাৰ গাখীৰ। ইয়াৰ পিছত দিছো ইয়াতে প্ৰায় আধা চামুচ ইলাচি পাউডাৰ আৰু লগতে দিয়া হৈছে গাখীৰ। গাখীৰৰ পৰিমাণ এটা কাপৰ 4/3 ভাগ ব্যৱহাৰ কৰা হৈছে। এতিয়া আমি এইখিনি গ্ৰাইণ্ডাৰ জাৰটোত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া আমাৰ প্ৰথম ভাগ গ্ৰাইণ্ড হৈ গৈছে। এতিয়া এটা পাত্ৰত লৈ লৈছো গ্ৰাইণ্ড হোৱা যিখিনি আমাৰ মিশ্ৰণ গ্ৰাইণ্ড হৈ গ'ল সেইখিনি লৈ লৈছো আৰু এতিয়া দ্বিতীয় ভাগ আমি পনীৰ ইয়াতে গ্ৰাইণ্ড কৰি ল'ম। যিহেতু আমি কৈছোৱে যে পনীৰখিনি আমি দুভাগত ভাগ কৰি লৈছো, যিহেতু আমাৰ গ্ৰাইণ্ডাৰৰ জাৰটোত একেলগতে দিবলৈ অসুবিধা হয় গোটেইখিনি পনীৰ, গতিকে ভাগ ভাগকৈ আমি দিছো আৰু ইয়াতে দিয়া উপাদান কেইটাও সেই আগৰ ধৰণেৰে দিছো। ইয়াতে দিছো প্ৰথমতে কৰ্ণফ্ল'ৰ পাউডাৰ, তাৰপিছত দিছো আপোনাৰ চেনিৰ গুড়ি, লগতে অমুলৰ পাউডাৰ গাখীৰ আৰু দিছো ইলাচি পাউডাৰ। ইলাচি পাউডাৰৰ পৰিমাণ ইয়াতে অলপমান কমকে দিছো এইবাৰ, যিহেতু প্ৰথমবাৰতে আমি অলপমান বেছিকে দিছিলো। আৰু তাৰ পিছতে দিছো গৰু গাখীৰ। গৰু গাখীৰৰ পৰিমাণ একেই দিছো, এটা কাপৰ 4/3 ভাগ দিয়া হৈছে। এতিয়া গ্ৰাইণ্ড হ'বলৈ দিছো। এতিয়া গ্ৰাইণ্ড হোৱা মিশ্ৰণটো ইয়াতে লৈ লৈছো। এতিয়া দেখিছে মিশ্ৰণটো আপোনালোকে দেখুৱাই দিছো, তাৰ ঘনত্বটো খুব পাতল নহয়, কিন্তু অলপমান ডাঠ, কিন্তু খুব পাতল নহয়। দেখা পাইছেনে? খুব ধুনীয়া এটা মিশ্ৰণ হৈছে। এতিয়া এটা কেৰাহীতে অলপমান পানী দি তাত এটা নেমুটেঙা দিছো। যিহেতু এই মিঠাইটো আমি পানীৰ ভাপত বনাম, গতিকে কেৰাহীটোত পানী দি তাত ঢাকনিখন দি দিছো উতলি আহিবলৈকে। আৰু নেমুটেঙা ইয়াতে এইকাৰণেই দিছো যিহেতু আমি ভাপত বনাম। ভাপত বনালে কি হয় যে ভাপত বনোৱাৰ পিছত কেৰাহীটোত এটা দাগ বহে, গতিকে দাগটো যাতে নবহে তাৰ বাবে আমি ইয়াতে নেমুটেঙা লৈ লৈছো। এতিয়া আমাৰ যিহেতু মিশ্ৰণটোৰ পৰিমাণ সৰহকৈ হৈছে, গতিকে আমি 2খন ট্ৰে ৰেডি কৰি ৰাখিছো আৰু এতিয়া 2খন ট্ৰেতে আমি বাটাৰ পেপাৰ লৈ লৈছো আৰু লগতে অলপমান বাটাৰ কিন্তু ইয়াতে লেপি লৈছো। আৰু তাৰ পিছতে 2খন ট্ৰেতে মোটামুটিভাৱে সমান পৰিমাণত আমি এই মিশ্ৰণটো লৈ লৈছো। মিশ্ৰণটো লৈ লোৱাৰ পিছত আপোনালোকে মন কৰিলে নিশ্চয় দেখিছে যে তাক ট্ৰেখন অলপমান জোকাৰি দিছো।
জোকাৰি দিছোঁ এইকাৰণে যাতে তাৰ ভিতৰত কোনো গেপিং বা গেপৰ যাতে সৃষ্টি নহয়। আমি সাধাৰণতে কেক কৰিলেও আমি এনেধৰণে জোকাৰি দিওঁ ট্ৰেখন। ইয়াতো দিছোঁ ঠিক তেনেকৈ। আৰু ইয়াৰ পিছতে দিছোঁ ইয়াতে কেশৰ। ইতিমধ্যে আমাৰ কেৰাহীৰ পানীখিনি উতলি আহিছে আৰু তেতিয়া আমি ট্ৰেখন দি দিছোঁ আৰু ইয়াতে ঢাকনিখন মাৰি দিছোঁ। আৰু এইখিনি সময়ত আমি জুইৰ ভলিউমটো ল' টু মিডিয়াম ভলিউমত ৰাখিছোঁ। এতিয়া আমি দুটা বাৰ্ণাৰত দুইখন ট্ৰে দুটা কেৰাহীত উঠাই দিছোঁ। এইটো প্ৰথমটো বাৰ্ণাৰত উঠাই দিছোঁ। এতিয়া আমি দ্বিতীয়টো বাৰ্ণাৰত ঠিক তেনেকৈ উঠাই দিছোঁ। এই সন্দেশটো খাবলৈ খুব টেষ্টি, সঁচাই। আমি ইয়াতে এইটো আমাৰ প্ৰতিবল হোম কিটচেনত আগতেও সন্দেশ দেখুৱাইছোঁ, কিন্তু আজি দেখুওৱা সন্দেশটো হৈছে ভাপত বনোৱা সন্দেশ। সঁচাই আপোনালোকে ঘৰত কৰি চাবচোন, খাবলৈ কিন্তু বৰ টেষ্টি হয়। এতিয়া আমি প্ৰায় আধা ঘণ্টা সময়ৰ পিছত চাইছোঁ শলা এডাল তাৰ ভিতৰত সোমোৱাই। যেতিয়া সোমাইছোঁ, প্ৰথমটোত যেতিয়া দিছোঁ তাত লাগি অহা নাই, কিন্তু ছেকেণ্ডটো যেতিয়া আমি দিছোঁ এতিয়া চাব তাত লাগি আহিছে। লাগি অহা নাই অৰ্থাৎ কি হৈছে যে সি উপযুক্ত হিচাপত সি বইল হৈ গৈছে। যিহেতু আমাৰ ছেকেণ্ডটো উঠাতে অলপ টাইমৰ ডিফাৰেঞ্চ আছিলে, গতিকে ছেকেণ্ডত আৰু অলপ টাইম লাগিব। এতিয়া আমাৰ অলপ সময় পিছত দুয়োটাই প্ৰস্তুত হৈ উঠিছে আৰু এই ধৰণেৰে আমি এখন থালত তাক লৈ লৈছোঁ। দেখিছে? এতিয়া তাৰ পৰা যিখন আমাৰ বাটাৰ পেপাৰ আছিলে সেই বাটাৰ পেপাৰখন উলিয়াই লৈছোঁ। এইটো হৈছে আমাৰ সন্দেশটোৰ তলৰ ভাগ, গতিকে তাক ওপৰমুৱা কৰিবৰ কাৰণে পুনৰ এখন থালেৰে আমি এনেধৰণে লৈ লৈছোঁ। এতিয়া দুইখন ট্ৰেৰ পৰা দুয়োটা পাৰ্ট একেলগতে লৈ লৈছোঁ। এতিয়া দেখাই পাইছে দুইখন একেলগতে আছে আৰু এনেধৰণেৰে কাটাৰেৰে কাটি লৈছোঁ। আমি স্কুৱাৰ চাইজত কাটি লৈছোঁ। এয়া হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ পিছৰটো এপিছডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ।